গাঁৱৰ এজনী দুখীয়া ছোৱালী আছিল পায়লি। তাই গাঁওখনৰ এটা সৰু জুপুৰিত মাকৰ লগত বাস কৰিছিল। পিতৃজন পায়লিৰ সৰু অৱস্থাতে দেহাৱসান ঘটিছিল। মাকে গাঁওখনৰ বিভিন্ন ঘৰত কাম কৰি কোনোমতে সংসাৰ চলাইছিল। পায়লি বিদ্যালয়লৈ যাব খুজিছিল, কিন্তু টকাৰ অভাৱত তাই পঢ়িব নোৱাৰিছিল। প্ৰতিদিনে পায়লিৰ মাকে সহায় কৰিবলৈ অন্যৰ ঘৰলৈ গৈ থাল-বাটি ধুইছিল আৰু কোনোবা দিন কাম নাথাকিলে বনলৈ গৈ কাঠ সংগ্ৰহ কৰিছিল। তাৰ পিছতো তাই সদায় হাঁহিমুখে থাকিবলৈ চেষ্টা কৰিছিল। গাঁৱৰ আন ল'ৰা-ছোৱালীবোৰ বিদ্যালয়লৈ গৈছিল, কিন্তু পায়লিৰ হাতত কেৱল এযোৰ কাপোৰ আৰু এযোৰহে জোতা আছিল। এদিন গাঁওখনৰ বিদ্যালয়ৰ শিক্ষকজন গাঁও পৰিদৰ্শন কৰিবলৈ আহিল। তেওঁ পায়লিক অলপ দূৰতকৈ আহি থকা দেখি সুধিলে, "তুমি বিদ্যালয়লৈ নোযোৱা?" পায়লিয়ে মুখখন নমাই ক'লে, "মাকৰ সহায় কৰিব লাগিব, টকা নাই ছাৰ।" শিক্ষকজনে পায়লিৰ অৱস্থা দেখি বৰ দুখ পাইছিল। শিক্ষকজনে গাঁওখনৰ সকলো মানুহক একলগ কৰি পায়লিৰ পঢ়া-শুনাৰ বাবে সহায় কৰাৰ আহ্বান জনালে। গাঁৱৰ মানুহসকলে কিছুমান ধন সংগ্ৰহ কৰি বিদ্যালয়ৰ পৰা পায়লিৰ বাবে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিলে। পায়লিয়ে আনন্দেৰে বিদ্যালয়ত নামভৰ্তি কৰিলে আৰু অধ্যয়ন আৰম্ভ কৰিলে। বিদ্যালয়ত পায়লি অত্যন্ত মনোযোগী ছাত্ৰী আছিল। তাই প্ৰতিটো বিষয়তে ভাল ফল লাভ কৰিবলৈ যত্ন কৰিছিল। শিক্ষকসকলে তাইৰ অধ্যৱসায় দেখি অতি আনন্দিত হ'ল। গাঁওবাসীয়ে পায়লিৰ অগ্ৰগতি দেখি সন্তুষ্টি অনুভৱ কৰিলে। বছৰ বাগৰি গ'ল। পায়লি উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ গ'ল। কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ ফলত তাই এটা ভাল চাকৰি পালে। মাকে গৰ্বেৰে কৈছিল, "মোৰ ছোৱালীটি বৰ ধুনীয়াকৈ আগবাঢ়ি গৈছে।" পায়লিয়ে নিজ গাঁৱৰ ছোৱালীবোৰক পঢ়া-শুনাত আগ্ৰহী কৰিবলৈ উৎসাহ দিয়ে। এই কাহিনীৰ পৰা এটা শিক্ষা পোৱা যায়, অভাৱ থাকিলেও যদি দৃঢ় ইচ্ছা আৰু কঠোৰ পৰিশ্ৰম থাকে তেন্তে সফলতা নিশ্চিত। ধন্যবাদ।